লাগবে। প্রিপারেশন লই আছে, টুইস্ট পর্যন্ত চাকরি ঘোষণা করেছে, তার কারণে প্রিপারেশন লই আছে, তার কারণে বহুত বহুত ধন্যবাদ। তো দোস্ত, এর আগর চাকরি পালে, কিন্তু আরও বহুতে এইবার বিজেপি সরকারে বহুতকে চাকরি দিলাম, আরও বহুতে চাকরি পোৱা নাই। তো দোস্ত, এতিয়া আপোনালোকে নিজেই মোৰ প্ৰশ্নৰ উত্তৰ দিয়ক, আপোনালোকে কিয় পোৱা নাই? কারণ চাকরির মার্কেটখন ইমানেই হাই কম্পিটিশন। আপনার যদি 80% মার্ক থাকে, তথাপিও চাকরি নহয়। আপনি রিটেনত যদি পাস করে, ওরালত আপনার ল্যাঙ্গুয়েজ কনফিডেন্স নথকাৰ কাৰণে হয়তো আপনি চাকরি পোৱা নাই। ছোৱালীৰ নিচিনা বহুতো বান্ধৱীয়ে ৰিটেনশ্যনত ভাল কৰিছে, কিন্তু ওৰালত লাষ্টত বেয়া হয়। ইয়াৰ মূল কাৰণটো হৈছে আপোনালোকৰ সেলফ কনফিডেন্স কম। সেই গতিকে মই এইবাৰ অনুৰোধ কৰিম, এইবেলি যোনে যোনে চাকৰিৰ কাৰণে এপ্লাই কৰিছে, সিহঁতে সেলফ কনফিডেন্স বঢ়াওক। কাৰণ ৰিটেনত পাছ কৰিলেও অৰালত পাছ কৰাটো টান, কিন্তু বহুতৰে চাকৰি হলা। যিসকলে চাকৰি পাইছে তেখেতসকলক মই অনুৰোধ কৰিছোঁ, আপোনালোকে চাকৰি পাই কিমান টকা পাব? কোনোবাই হয়তো বেচিক চেলাৰী 15 হোক, কোনোবাই হয়তো 18 হোক, আৰু কোনোবাই হয়তো 20 অথবা 22। কিন্তু এটা কথা সদায় মনত ৰাখিব, চাকৰি পোৱাৰ আগৰ জীৱনটো আপোনালোকে যোনে চাকৰি পাইছে তাৰ আগৰ জীৱনলৈ ঘূৰি যাওক, আৰু এতিয়া চাকৰি কৰি পইচা পোৱাৰ লগে লগে এতিয়া টকাক মেনেজ কৰিবলৈ শিকক। যদি চেলাৰীৰ পৰা 30% ইনভেষ্টমেণ্ট কৰক, আৰু বাকী 70%ৰ ভিতৰত 50% আপোনাৰ যদি মা দেউতা নাই, তেনেহ'লে নিজৰ পৰিবাৰৰ ঘৰত খৰচা কৰক। কিমান ক'লোঁ? 30% ছেভিংছ সংসাৰৰ কাৰণে, পৰিবাৰৰ কাৰণে, আৰু থাকিল 30-50 প্লাস 80 20% আপনার থাকিল কিছুমান এনেকুৱা হৈ যায়, এনেকুৱা সমস্যা হৈ যায়, তাৰ কাৰণে 20% ৰাখিব। আপুনি নজনাকৈ আনসিন কিছুমান এক্সপেণ্ডিচাৰ হঠাতে আহি যায়, তাৰ কাৰণে 20%। তো গাইজ, ভিডিওটো ভাল লাগিলে লাইক, শেয়ার আর সাবস্ক্রাইব করে দি। পাখত টকা
বেল বাটনটো অন কৰি ৰাখক, যেতিয়া মই নতুন নতুন বিজনেছ আইডিয়া আগতে আপোনালোকৰ মোবাইলত নোটিফিকেশ্যন দেখুৱাব। তো দোস্ত, ময়ো আগতে আপোনালোকৰ দৰে ভাবিছিলোঁ, আৰে ছাবস্ক্ৰাইব কৰিলে পইচা কাটা যাব। নহয়, ছাবস্ক্ৰাইব কৰিলেই কেতিয়াও পইচা কাটা নাযায়। ইউটিউবত পইচা দিয়ে, ইউটিউবত চাওঁতে যিবিলাক এডভাৰটাইজমেণ্ট আহে তাৰ পৰাই ইউটিউবৰে পইচা পায়। আপোনালোক ছাবস্ক্ৰাইব কৰিলে পইচা নাকাটে। তো দোস্ত, যদি আপোনালোকে এতিয়ালৈকে মোৰ ভিডিঅ'টো, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক, শ্বেয়াৰ আৰু এই ঘণ্টি আছে নহয়, ঘণ্টি এটা, এই ঘণ্টিডাল অন কৰি দিব। কাৰণ যেতিয়া মই নতুন নতুন ভিডিঅ' আপলোড দিম, তেতিয়া আপনার তাতে আগতে পাব। থ্যাংক ইউ সো মাচ ওয়াচিং মাই ইউটিউব চ্যানেল ম্যাজিক সেলস।